তোমালোকে 7জন মানে চাকৰি পালে এজনে অল ইণ্ডিয়াত পাইছে ৱেল্ডাৰ ট্ৰেডৰ মাৰুতি এণ্ড মাৰুতিত পাইছে ইশাৱত পাইছে বিভিন্ন জেগাত 7জনে বৰ্তমানলৈকে চাকৰি পাইছে আৰু এয়া হৈছে উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং অফ ইনষ্টিটিউট গভৰ্ণমেণ্ট অফ আছাম আণ্ডাৰ পিপিপি মোড লিডু আপোনালোকে যদি ITI কৰিম বুলি ভাবিছে ITI কৰিবলৈ হ'লে কিমান মিনিমাম কোৱালিফিকেশ্যন লাগে যদিহে আপোনালোকে ITI কৰিম বুলি ভাবিছে তেতিয়াহ'লে তাৰ গোটেই ফিজ ষ্ট্ৰাকচাৰটো কিমান কি কথা সকলোবিলাক আজি এইটো ভিডিঅ'ৰ জৰিয়তে কভাৰ কৰিব চেষ্টা কৰিম নমস্কাৰ মই পৈদুত মেছে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ যেহেতু চাৰিওফালে ITI যদি মেট্ৰিক পাছ কৰাৰ পাছত বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত আপোনালোকে ITI কৰিম বুলি ভাবিছে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব ITI কৰিলে মানে চাকৰি সঁচাকৈ পায়নে ITI কৰাৰ পাছত আপোনালোকৰ স্কোপবিলাক কেনেকুৱা ধৰণৰ হয় সকলোবিলাক আজি এইটো ভিডিঅ'ৰ জৰিয়তে কভাৰ কৰিম যেহেতু ময়ো এজন এইখন কলেজৰ ষ্টুডেণ্ট মই ড্ৰেছতে আছোঁ তো এতিয়া মই গৈ পেলাই কথা পাতিম আমাৰ প্ৰিন্সিপাল ছাৰৰ লগত বা ষ্টাফৰ লগত কথা পাতিম তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আৰু আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ বলকচোন দেখাই আছোঁ আপোনালোকক আৰু এয়া হৈছে উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং অফ ইনষ্টিটিউট গভৰ্ণমেণ্ট অফ আছাম আণ্ডাৰ পিপিপি মোড লিডু তেতিয়াহ'লে চাই থাককচোন ভিডিঅ'টি এতিয়া প্ৰিন্সিপাল ছাৰৰ লগত গৈ পেলাই কথা পাতিম আপোনালোকক দেখুৱাম সকলোবিলাক তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু এইফালে আছে আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰ এয়া আছে ছাৰ আজি প্ৰিন্সিপাল ছাৰৰ পৰা জানিম এইখন কলেজত যদি এডমিশ্যন ল'ব লগা হয় কেনেকৈ ল'ব পাৰিব কেনেকৈ কি কথা সকলোবিলাক আজি এইটো ভিডিঅ'ৰ জৰিয়তে দেখাম আপোনালোকক তেতিয়াহ'লে চাই থাকক ভিডিঅ'টি আৰু ছাৰ যদি এইখন কলেজত এডমিশ্যন ল'বলৈ হয় গোটেই প্ৰচেছটো ছাৰ কেনেকুৱা ধৰণৰ হ'ব হয় নমস্কাৰ এইখন আমাৰ অসম চৰকাৰৰ অধীনস্থ এখন পিপিপি মোডৰ ITI ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট তো আমাৰ ইয়াত এডমিশ্যন ল'বৰ কাৰণে এটা হ'ল আমাৰ যিটো অনলাইন প্ৰচেছ অসম চৰকাৰৰ তত্বাৱধানত ITI-সমূহৰ যেনেদৰে অনলাইন প্ৰচেছত এডমিশ্যন হয় সেই অনলাইন প্ৰচেছত আমাৰ ইয়াত এডমিশ্যন হ'ব বা অফলাইন প্ৰচেছতো আমি ইয়াত এডমিশ্যন কৰাওঁ দেখোন আমাৰ ইয়াত ট্ৰেড আছে 2 বছৰীয়া কোৰ্চৰ আছে আমাৰ ইলেক্ট্ৰিচিয়ান ফিটাৰ আৰু এবছৰীয়া আছে আমাৰ ডিজেল মেকানিক ৱেল্ডাৰ আৰু কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এছিষ্টেণ্ট চমুকৈ কপা তো এই ট্ৰেডকেইটাত আমাৰ প্ৰতিটো ট্ৰেডতে 40টাকৈ আসন আমাৰ আছে গতিকে আমাৰ ইয়াত যদি এডমিশ্যন ল'বলৈ হয় তেতিয়াহ'লে ৱেল্ডাৰ বাদ দি ফিটাৰ ইলেক্ট্ৰিচিয়ান ডিজেল মেকানিক আৰু আমাৰ কপাৰ কাৰণে মেট্ৰিক পাছ লাগে হয় ছাৰ আনহাতে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিব পৰা নাই তেখেতলোকৰ কাৰণে ৱেল্ডাৰ ট্ৰেড আছে যাৰ ন্যূনতম শিক্ষাগত অৰ্হতা হ'ল ক্লাছ 8 8 পাছ কৰাৰ পিছত তেওঁলোকে ৱেল্ডাৰ প্ৰস্তুত কৰিব পাৰিব তো আমাৰ ইয়াত এডমিশ্যন ল'লে কি সুবিধা হ'ব কি অসুবিধা হ'ব প্ৰথমতে আমাৰ ইয়াত ৱেল ফেকাল্টি আছে আমাৰ ফেকাল্টিসকল সম্পূৰ্ণৰূপে শিক্ষিত আৰু তেওঁলোকৰ এক্সপিৰিয়েঞ্চ থকা দ্বিতীয়তে আমাৰ ইয়াত যি ৱৰ্কশ্বপ আছে আটাইতকৈ মডাৰ্ণ ৱৰ্কশ্বপ আছে ইয়াত আটাইকেইটা ট্ৰেডৰে আমাৰ মডাৰ্ণ আমাৰ ৱৰ্কশ্বপ আছে ইলেক্ট্ৰিচিয়ানত আমাৰ 2টা ৱৰ্কশ্বপ আছে ফিটাৰত আমাৰ 2টা ৱৰ্কশ্বপ আছে গতিকে আমি আহ্বান জনাইছোঁ সকলোকে যে আহক আমাৰ ITI-খন অন্ততঃ চাই যাওক আৰু আমাৰ ইয়াত বৰ্তমানলৈকে এইটো তৃতীয় বৰ্ষ আৰম্ভ কৰিছোঁ আমি 2021 চনৰ পৰা আমি আৰম্ভ কৰিছোঁ তো প্ৰথম বেচটো এবছৰীয়া কোৰ্চখিনি আমাৰ এবাৰ পাছ আউট হৈ গ'ল পাছত আমাৰ যোৱা পৰীক্ষা দিছিলে আমাৰ 20টা ল'ৰাই 20টাৰ ভিতৰত 20টাই পাছ কৰিলে আমাৰ তাৰ ভিতৰতে আমাৰ বৰ্তমানলৈকে 7জন মানে চাকৰি পালে এজনে অল ইণ্ডিয়াত পাইছে ৱেল্ডাৰ ট্ৰেডৰ মাৰুতি এণ্ড মাৰুতিত পাইছে ইশাৱত পাইছে বিভিন্ন জেগাত 7জনে বৰ্তমানলৈকে চাকৰি পাইছে আৰু বাকী কেইজনৰ খবৰ বৰ্তমানলৈকে পোৱা নাই কিন্তু এপ্ৰেণ্টিছৰ কাৰণে এপ্লাই কৰি আছে আৰু ছাৰ বৰ্তমান আমাৰ কলেজখনত এডমিশ্যন প্ৰচেছ হৈ আছেনে হয় ইয়াত এডমিশ্যন প্ৰচেছ অনলাইনত হৈ আছে এতিয়া অনলাইন প্ৰচেছত আপোনাক কৰিব পাৰিব আপোনাক আহক ইয়াত আমি সুবিধা কৰি দিম অনলাইন প্ৰচেছত আমি সম্পূৰ্ণৰূপে সুবিধা কৰি দিম আৰু ছাৰক বহুত বহুত ধন্যবাদ ইমান ধুনীয়াকৈ ছাৰে গোটেই কথাখিনি বুজাই দিলে ছাৰ আহিছোঁ হয় আৰু যদি আপোনালোকে এডমিশ্যন কৰিম বুলি ভাবিছে তেতিয়াহ'লে স্ক্ৰীণত যোনটো নাম্বাৰ দেখিছে আপোনালোকে কল কৰিব মই ডেছক্ৰিপশ্যন বক্সতো নাম্বাৰ দি দিম আজি আপোনালোকক লিডু ITI-ত যিমানখিনি ৱৰ্কশ্বপ আছে সকলোবিলাক দেখুৱাম আপোনালোকক তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰিব চ' গাইজ আৰু এইটো হৈছে ইলেক্ট্ৰিকেল ৱৰ্কশ্বপ আৰু এইফালে সোমাই আহিলোঁ ইলেক্ট্ৰিকেল ৱৰ্কশ্বপৰ ভিতৰত আৰু এইফালে ল'ৰাবিলাকে লাগি আছে কামত এইফালে তো চাই থাকক ভিডিঅ'টো এতিয়া মই নেক্সট ৱৰ্কশ্বপত গৈ পেলাই দেখাম আপোনালোকক চ' গাইজ আৰু এইটো হৈছে ডিজেল মেকানিকৰ ৱৰ্কশ্বপ আৰু এইফালে সোমাই গৈ আছোঁ আৰু এনেকৈ আমাৰ ল'ৰাবিলাকে কাম কৰি আছে এয়া
অঁ এয়া হৈছে আমাৰ ইনষ্ট্ৰাক্টৰ ছাৰ এয়া তো এইবিলাকে আৰু ডিজেল মেকানিকৰ ক্লাছ চলি আছে আপোনালোকৰ ডিজেল মেকানিক কি হয় কি কথা সকলোবোৰ যদি জানিবলৈ বিচাৰে আপোনালোকৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক ক'ম তো এতিয়া বলক এতিয়া নেক্সট ৱৰ্কশ্বপত গ'বলৈ দেখাম আপোনালোকক আৰু এইবিলাক দেখিছে না একদম গাড়ীৰ এইবিলাক ইঞ্জিন এয়া চাওক এইবিলাকো আছে গাড়ীৰ ইঞ্জিন আৰু এয়া চাওক এইফালে আৰু এইফালে ধুনীয়াকৈ ক্লাছবিলাক হৈ আছে তেতিয়াহ'লে বলক আৰু গৈ থাকোঁ নেক্সট ৱৰ্কশ্বপত তো গাইজ আৰু এতিয়া মই আপোনালোকক দেখুৱাম এয়া দেখিছে না ফিটাৰ ৱৰ্কশ্বপ তো বলক এতিয়া ভিতৰলৈ সোমাই গৈ থাকোঁ আৰু এতিয়া মই ভিতৰলৈ সোমাই আহিলোঁ এইফালে ফিটাৰ ৰুমত আৰু এইফালে আমাৰ ল'ৰাবিলাকে লাগি আছে এয়া চাওক আৰু এইফালে আছে লেট মেচিন সেইফালে আৰু লেট মেচিনত ল'ৰাবিলাকে কাম লাগি আছে এইফালে আৰু এইফালে আছে ড্ৰিলিং মেচিন এইবিলাক দেখিছে আপোনালোকে আৰু এইফালে হেকপিং কৰি আছে এইফালে চাওক আৰু মই আপোনালোকক ফিটাৰৰ ৱৰ্কশ্বপটো দেখালোঁ আজিৰ ভিডিঅ'টো ইনফৰ্মেটিভ হ'ব বুলি আশা ৰাখিছোঁ যদি আপোনালোকে ITIত এডমিশ্যন ল'বলৈ বিচাৰে তেতিয়াহ'লে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব বলকচোন জানো এতিয়া যাম ষ্টাফৰ ওচৰত অফিচত যাম বলক চাই থাকক ভিডিঅ'টি আৰু মই আহি গ'লোঁ অফিচৰ ভিতৰত আৰু এইকেইখন ডকুমেণ্টছ লাগিব এডমিশ্যন কৰিবলৈ হ'লে ক্লাছ 10 মাৰ্কশ্বিট এডমিট কাৰ্ড কাষ্ট চাৰ্টিফিকেট বাৰ্থ চাৰ্টিফিকেট পাছপৰ্ট চাইজ ফটো আধাৰ কাৰ্ড আৰু এইফালে চলি আছে এডমিশ্যন আৰু মই আপোনালোকক দেখালোঁ ITIত এডমিশ্যন কৰিবলৈ হ'লে কি কি ডকুমেণ্টছৰ দৰকাৰ হয় আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই পেলাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আগলৈ এনেকুৱা ধৰণৰ নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ সেয়ে আৰু জয় অসম বাই বাই